নমস্কাৰ সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ চিটেটৰ আছামিজ বিষয়ত আছামিজ লেংগুৱেজত কি টপিক আহে, কি পঢ়িব লাগিব সেই সম্পৰ্কে। পেপাৰখনত প্ৰথম 15 নম্বৰ পদ্য আৰু গদ্য আহে আৰু তাৰে ভিতৰত গ্ৰামাৰ ইনক্লুড হৈ থাকে আৰু 15 নম্বৰ আহে পেডাগজিৰ পৰা। ফাৰ্ষ্ট লেংগুৱেজ আছামিজ হ'লে এটা গদ্য থাকে আৰু এটা পদ্য আহে। আপুনি তৎক্ষণাত কিমান উত্তৰ বিচাৰি উলিয়াব পাৰে গদ্য আৰু পদ্যৰ জৰিয়তে তাকেই চোৱা হয়। কিন্তু তাৰ মাজতে এটা দুটা ব্যাকৰণৰ প্ৰশ্ন আহে আৰু ব্যাকৰণৰ কি প্ৰশ্ন আহি থাকে চাওঁচোন আহক। 2012 চনৰ পৰা যিমান প্ৰশ্ন আহি আছিলে তাৰ পৰা চাইহে মই এই টপিক কেইটা বাছি লৈছোঁ। গতিকে আগলৈও এই টপিক কেইটা ইয়াৰ পৰাই নিশ্চয় আহিব। সেইবাবে ব্যাকৰণত সমাস চাব লাগিব। সমাস প্ৰতিবাৰেই আহে, উদাহৰণ আহে, ইয়াৰ সূত্ৰবিলাক নাহে। তাৰপিছত আছে সন্ধি ভঙাও আহে, উদাহৰণে আহে। নতবিধি আৰু সত্ৰবিধিৰ কিন্তু নিয়মকেইটা মনত ৰাখিব লাগিব। অপশ্যনত কেইবাটাও নিয়ম দিয়া থাকে, কোনটো হয় বা কোনটো নহয় সেইটো সোধে। পদ মানে ক্ৰিয়া, বিশেষণ, বিশেষ্য এইবোৰৰ কথা কৈছে। এটা বাক্য দিব, বাক্যটোৰ পৰা এটা শব্দ দি বাক্যটোৰ প্ৰসংগত শব্দটোৱে ক্ৰিয়া বুজাইছে নে বিশেষণ বুজাইছে বাচিব লাগিব। এইবাৰ আহিল অলংকাৰ। অলংকাৰৰো উদাহৰণ আহে, সূত্ৰ নাহে। নেক্সট তদ্ভৱ আৰু তৎসম শব্দ আহিব আৰু আটাইতকৈ বেছি আহে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ। প্ৰতিবাৰে অহা দেখা যায়, সেইকাৰণে চাব এইকেইটা ভালকৈ। পেডাগজি পাৰ্টটোত কি আহে এবাৰ চাওঁ। প্ৰথমতে ভাষা অৰ্জন আৰু ভাষা শিক্ষণ। ভাষা অৰ্জন আৰু ভাষা শিক্ষণৰ মাজত পাৰ্থক্য কি চাব লাগিব। লগতে ভাষা অৰ্জনত কি উপাদানে প্ৰভাৱ পেলায় সেইটো চাব লাগিব। আৰু ইম্পৰ্টেণ্ট চাব লগা পইণ্টটো হ'ল ভাষা শিক্ষণত দুটা থিয়ৰী আছিল, চমস্কি আৰু পিয়াজেটৰ। দুয়োটা থিয়ৰীয়ে এটা আনটোৰ বিপৰীত হয় আৰু শিশুৱে আনে নুশুনাকৈ কিছুমান আত্মকথা কয়। তাৰ ওপৰতো চমস্কি আৰু পিয়াজেটে দুটা মতবাদ আগবঢ়াইছিল। তাৰ ওপৰতো প্ৰশ্ন অহা দেখা যায়। ইয়াৰ উপৰিও শিশুৰ কোনটো বয়সত শব্দ ভাণ্ডাৰৰ জ্ঞান কিমান বিকাশ হয় তাকো অলপকৈ চাই থ'ব। ছেকেণ্ড চেপ্টাৰটো হ'ব ভাষাৰ কৌশল, শ্ৰৱণ, পঠন, কথন আৰু লিখন। এই চেপ্টাৰ 2ৰ পৰা বহুত প্ৰশ্ন আহে। এই কৌশলকেইটাৰ ক্ৰমান্বয়ে সজাব আহিব পাৰে। প্ৰডাক্টিভ, ৰিচেপ্টিভ আৰু এক্টিভ পেছিভ সেই হিচাপেও ভাগ কৰিব আহিব পাৰে। এই কৌশলকেইটাৰ উপকৌশলসমূহো আহে। LSRWৰ বিষয়ে ডিটেইলছ চোৱাটো ভাল। পঠন মানে কেৱল পঠন নহয়, বোধগম্যতা লাগিব। লেখন কৌশলো লেখন হ'বলৈ হ'লেও লিখিব পাৰিলেই নহ'ব, বাক্যৰ গঠন, ব্যাকৰণ এইবোৰ জড়িত থাকে। সেইকাৰণে ভালকৈ চাবই লাগিব। শ্ৰৱণ, কথন, পঠন আৰু লিখন এইকেইটাৰ ভিতৰত পঠন কৌশলৰ লগত জড়িত আন কেইটামান প্ৰশ্ন আহে, যেনে পঠনৰ ভাগ, স্কিমিং, স্কেনিং, ইণ্টেনচিভ ৰিডিং আৰু এক্সটেনচিভ ৰিডিং এইবিলাক আহি থাকে। আৰু দ্ৰুত পঠন আৰু মৌন পঠনৰ বিষয়েও কেতিয়াবা অহা দেখা। আৰু ব্যাকৰণৰ ওপৰতো প্ৰশ্ন আহে। ভাষা শিক্ষণত ব্যাকৰণৰ ভূমিকা। ব্যাকৰণে ভাষা এটা কেনেকৈ শুদ্ধ ৰূপ এটা প্ৰদান কৰে সেই বিষয়টো জানেই। আৰু উচ্চাৰণ, শ্বাসাঘাত এইবোৰ সৰু কনচেপ্ট এইবোৰৰ বিষয়েও আহে। লগতে ব্যাকৰণ শিকাৰ কেইটামান পদ্ধতি আছিল, ডাইৰেক্ট মেথড, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড এইসমূহ আৰু কেইটামান আছে, সেইবিলাক চাব পাৰিলে ভাল। ভাষা শিক্ষণত মেথডসমূহৰ বিষয়েও চাব লাগিব। ইণ্ডাক্টিভ, ডিডাক্টিভ মেথড এইকেইটা হিউৰিষ্টিক মেথডৰ বিষয়ে আহে। তাৰ উপৰিও এপ্ৰ'চ কেইটামানো অহা দেখা যায়, ষ্ট্ৰাকচাৰেল এপ্ৰ'চ, কমিউনিকেটিভ এপ্ৰ'চ এইকেইটা ভালকৈ চাই থ'ব। ভাষা শিক্ষণত প্ৰিন্সিপল আৰু নীতি কেইটামান আছে। ভাষা অনুকৰণৰ দ্বাৰা শিক্ষণ, ভাষা অনুকৰণ নীতি, মূৰ্তৰ পৰা অমূৰ্তলৈ, সহজৰ পৰা জটিললৈ এই নীতি তত্ত্বসমূহ। যিকোনো বিকাশৰ ক্ষেত্ৰতে এই প্ৰিন্সিপল আৰু নীতি কেইটা থাকে। গতিকে CDPটো পঢ়োঁতে পাব এইকেইটা। আৰু আহে বহুভাষিকতাৰ বিষয়ে। বহুভাষিক শ্ৰেণীত কি সমস্যা হ'ব পাৰে, কেনেদৰে ছল্ভ কৰিব পাৰি, কেনেদৰে কি পৰিকল্পনা কৰিব লাগিব তাৰ ওপৰত আহে। ভাষা শিক্ষণত বহুভাষিকতাৰ প্ৰভাৱ কেনেদৰে পৰিব সেইটোও জানিব লাগিব। শিক্ষণৰ সহায়ক সামগ্ৰী, দৃশ্য শ্ৰব্য সামগ্ৰী কেনেধৰণৰ কাৰ্যৰ বাবে কোনবোৰ আহিলা উপযোগী, থুলমূল আইডিয়া এটা লৈ থ'ব। যিবোৰ পদ্ধতি আৰু যিবোৰ আহিলাই ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ নিয়োজিত হ'ব পাৰে সেইবোৰৰ ওপৰত গুৰুত্ব দিব। শিশু সাহিত্য, ভ্ৰমণ, ছবি এনেকুৱা ধৰণৰ। ভাষা কৌশলৰ লগত সম্বন্ধিত কিছুমান ডিছঅৰ্ডাৰ আছে, সেইবোৰো আহে, বিশেষকৈ ডিছলেক্সিয়া, এফেজিয়া, ডিছগ্ৰাফিয়া এইখিনি জানিবই লাগিব।
তাৰ পাছত আহিব মূল্যায়ন আৰু পৰিমাপন কৰা। সকলো বিষয়তে মূল্যায়ন চেপ্টাৰটো থাকে। সামেটিভ, ফৰ্মেটিভ, টাৰ্ম টেষ্ট, ইভালুৱেশ্যন, ফাইনেল টেষ্ট এইবোৰ। ইয়াৰ ওপৰত প্ৰশ্ন অহা দেখিছোঁ। মূল্যায়নৰ পাছত লাষ্ট আহিব ডায়েগনষ্টিক টেষ্ট আৰু প্ৰতিকাৰমূলক শিক্ষা। সৰু সৰু কনচেপ্ট এইবোৰ সহজতে বুজিও পোৱা যায়। লগতে মূল্যায়নৰ ভেলিডিটি আৰু ৰিলায়েবিলিটিৰ এই বিষয়েও জানিব লাগিব। এই গোটেইখিনি ভালকৈ চোৱাৰ পাছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব, তেতিয়া নিশ্চয় গোটেইখিনি ভালকৈও সমাধান কৰিব পাৰিব। কিন্তু কেতিয়াবা এটা দুটা প্ৰশ্ন আহিব পাৰে যিটো আপুনি পঢ়াই নাই বা বুজিয়েই পোৱা নাই, এনেকুৱা প্ৰায় হয়। তেতিয়া কি কৰিব, প্ৰশ্নটো নপঢ়িলেও নাই, অপশ্যনকেইটা চাই ল'ব আপোনাৰ আৰু কোনটো অপশ্যনৰ মিনিংটোৰ পৰিসৰ বেছি হ'ব, অৰ্থাৎ শিশুকেন্দ্ৰিক হ'ব, ছাত্ৰ ছাত্ৰীক কষ্ট নিদিয়াকৈ নতুন নতুন চিন্তাৰে ভাল লক্ষ্যৰে গোটেই শিক্ষা ব্যৱস্থাটোক আগবঢ়াই নিয়াৰ কথা ক'ব, তেনে অপশ্যনটোকে চিলেক্ট কৰিব, নিশ্চয় শুদ্ধ হ'ব।